নমস্কাৰ, মই আব্দুল কালাম। এই মুহূৰ্তত আপোনালোকক এক গুৰুত্বপূৰ্ণ খবৰ দিব লৈছোঁ। সমগ্ৰ অসমতে হিমন্ত বিশ্ব শৰ্মাই একশ্যন আৰম্ভ কৰিছে আৰু একশ্যন আৰম্ভ কৰাৰ লগে লগে ৰাজ্যৰ প্ৰশাসন কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু দেখা গৈছে লখিমপুৰতো প্ৰশাসনে তীব্ৰ অভিযান আৰম্ভ কৰিছে বাল্য বিবাহৰ বিৰুদ্ধে আৰু 22জনকৈ স্বামীক গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ জিলা আৰক্ষীয়ে। আৰু জনাই আছোঁ এই মুহূৰ্তত জনতা কণ্ঠ অসমৰ প্ৰতিগৰাকী দৰ্শকক লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানা 3জনকৈ বাল্য বিবাহৰ লগত জড়িত লোকক আটক কৰা হৈছে আৰু ইতিমধ্যে জানিব পৰা গৈছে লোক 3জনক লখিমপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে আৰু লগতে নাওবৈচা আৰক্ষী চকীত এজনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে আৰু নাওবৈচা লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ থানাসমূহত ইতিমধ্যে 22জনকৈ লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সবিশেষ এই মুহূৰ্তত জনাই আছোঁ জনতা কণ্ঠ অসমৰ প্ৰতিগৰাকী দৰ্শকক। সমগ্ৰ অসমতে হিমন্ত বিশ্ব শৰ্মাই একশ্যন আৰম্ভ কৰিছে আৰু একশ্যন আৰম্ভ কৰাৰ লগে লগে ৰাজ্যৰ প্ৰশাসন কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু দেখা গৈছে লখিমপুৰতো প্ৰশাসনে তীব্ৰ অভিযান আৰম্ভ কৰিছে বাল্য বিবাহৰ বিৰুদ্ধে আৰু 22জনকৈ স্বামীক গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ জিলা আৰক্ষীয়ে। আৰু জনাই আছোঁ এই মুহূৰ্তত জনতা কণ্ঠ অসমৰ প্ৰতিগৰাকী দৰ্শকক লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানা 3জনকৈ বাল্য বিবাহৰ লগত জড়িত লোকক আটক কৰা হৈছে আৰু ইতিমধ্যে জানিব পৰা গৈছে লোক 3জনক লখিমপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে আৰু লগতে নাওবৈচা আৰক্ষী চকীত এজনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে আৰু নাওবৈচা লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ থানাসমূহত ইতিমধ্যে 22জনকৈ লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এলেকাৰ পৰা ছাদিকুল ইছলাম নামৰ তেখেতে আজিৰ পৰা প্ৰায় 7 মাহমানৰ আগতে লালুক এলেকাৰ কিহুতলি এগৰাকী ছোৱালীক বিয়া কৰাইছিলে। আমি মৌল অভিযানৰ অনুসন্ধানতে বৰ্তমান লাগি আছোঁ। বাল্য বিবাহৰ ঘটনাৰ লগত জড়িত এজনক অলৰেডি আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু আছে আৰু আমি আৰম্ভ কৰি আছোঁ, অভিযান চলাই আছোঁ। এতিয়া ফিল্ডত মানুহ পঠাইছোঁ, ফিল্ডত মানুহ আমাৰ ঘূৰি আছে। ঠিক আছে।